গাঁৱতগৈ দেখাবগৈ গাঁৱতগৈ দেখাবগৈ চবকে বেটাহঁতক দেখাবাগৈ বেটীহঁতক দেখাবাগৈ টাউনীয়া মানুহ কেনেকৈ চাইছোঁ চব মোবাইলটোৱে मछली जल का रानी है जीवन उसका पानी है হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে দেওবাৰ তাকে বজাৰলৈ বুলি ওলাই আহিছিলোঁ এপাক হাই কৈছে চকুটো হাই কৈছে ঐ ৰচকি একে জেগাত বহি থাকোঁ হাই কৈছে আৰু আজি দেওবাৰ বজাৰ সেয়া দেখিছেনে পুৰা একদম মানুহ ভিৰ আৰু আহিছোঁ আমি আজি নিকম বজাৰলৈ আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয় অলপমান আহিলেই হয় তাকে আজি এপাক ওলাই আহিছিলোঁ এয়া তাতে আকৌ আজি ৰ'দডাল একদম কাৰাকৈ ওলাই আহিছে আৰু এইফালে এইবোৰ কাপোৰৰ দোকানো বহে ডাঙৰ বজাৰ হয় আৰু বেটিক গেঞ্জি এটা পিন্ধাই লৈ আনিলোঁ আৰু ৰ'দটো দিয়াৰ কাৰণে ইমান গৰম সেইকাৰণে আমি দুজনী গাড়ীতে বহিয়ে থাকিলোঁ আৰু ওলাই নগ'লোঁ এই গছ এজোপাৰ তলতে চাওঁতে ইয়াত অলপ বতাহ মাৰি আছে ইয়াতে আমি বহি থাকিলোঁ দুয়োজনী এতিয়া ইয়াত দেখিছেনে আইচক্ৰীম খাই আছোঁ তাই একদম খাবলৈ কেনেকুৱা কৰি আছে চাই আছে কিন্তু তাই এতিয়া খাব পৰা হোৱা নাই 6 মাহৰ পৰাহে কিবা এটা খুৱাম বুলি ভাবিছোঁ আৰু এয়া পেকেটটোকে দি দিলোঁ লৈ আছে বজাৰ ফুৰিলে ন ছোৱালীজনী চব বুলিছ হাই কৈ দিয়া চবকে হাই কৈ দিয়া আৰু আমাৰ এতিয়া বজাৰ চজাৰ কৰি মেলি হৈ গ'ল মানে গৰম নহয় গাড়ীতে বহি আছোঁ আৰু এয়া আইচক্ৰীমো কেইটামান লৈ ল'লোঁ ঘৰত খাবলৈ বুলি আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু এইফালে আহি চব এইবোৰ ৰেডি কৰি ল'লোঁ বনাবৰ কাৰণে বেটি শুলে তাইক খুৱাই মেলি এতিয়া এইবোৰ বনাম আৰু লাহেকৈ আৰু এয়া আইচক্ৰীম খাই খাই বনাই আছোঁ তাতে আজি ইমান গৰম আৰু এইফালে সেয়া মাংস বনাই আছোঁ আৰু এইফালে পোলাও বনাবলৈ সেইখিনি প্ৰথমতে ভাজি লৈছোঁ এয়া চাউল দি দিলোঁ এতিয়া তাকে আজি দেওবাৰ পোলাও খাওঁ বুলি চবে ক'লে তাকে বনালোঁ আৰু এয়া মেচিনত কাপোৰ দিয়া আছিলে বেটীভাগৰ সেইখিনি এতিয়া মেলিলোঁ খানা চানা বনাই মেলি হৈ গ'ল আকৌ ফুফু নিনিম আকৌ ফুফু নিনিম ফুফু যাম আমি ফুফু যাম আৰু এইফালে আমাৰ টিকলি উঠি গ'ল মোৰো খানা বনাই হৈ গ'ল কাম বন কৰি আজৰি এইফালে উঠিলে এতিয়া অলপ খেলাই লওঁ খেলাই মেলি খামগৈ আৰু আমি আৰু এইফালে চকু পোলাও ধুনীয়া হৈছে দেই এটা এটা হৈছে আৰু এতিয়া এয়া চবলৈ বাঢ়ি দিলোঁ এতিয়া খালোঁ আৰু এইফালে কালি ৰাতি চব্জি অলপ আছিলে অমিতা চব্জি কচুবোৰ আৰু এতিয়া ভাত পানী খাই আজৰি হৈ পেলাই আহিলোঁ এইফালে অলপ কাম আছিলে
এয়া ফুলৰ টাববোৰ দম ৰ'দত কালাৰটো গুচি গ'ল। এয়া ফুলবোৰ চব শুকাই গৈছে একদম। এয়া কালি হাজবেণ্ডে ফুলৰ পুলি দুটা আনিছিলে, তাকে ৰুলোঁ। ৰুই পেলাই এয়া অলপ টাবকেইটাত ৰং মাৰি দিছোঁ। হালধীয়া ৰংটো আছিলে তাকে মাৰি দিলোঁ, আৰু নহ'লে বহুত লেতেৰা দেখাইছিলে। আৰু এইকেইটা হৈ গ'ল। ইয়াতে আনি কিনে থলোঁ বাৰান্দাতে আনি। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।